নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে কুশলে আছে মোৰো বৰ্তমান ভালেই ক্লাছ আৰু ডিউটি কৰি সময়বোৰ পাৰ কৰি গৈ আছোঁ গুৱাহাটীত ঘৰলৈ যাবলৈ হৈছে আৰু বিহুতে ঘৰলৈ যাম ভাবিছোঁ আজি আকৌ নতুন ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কিন্তু মোৰ এটা বহুত বেছি দুখ লাগিছে কাৰণ কেলে আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক একেবাৰে চোৱা নাই প্ৰথমে যেতিয়া ইউটিউব চেনেলটো খুলিছিলোঁ তেতিয়া আপোনালোকে মোক ইমান বেছি মৰম দিছিলে খুব সোনকালেই 200-300 মোক বেছি ভিউৱাৰ্ছ নালাগে বাছ 200-300 ভিউৱাৰ্ছ আহিলে বহুত বেছি ভাল লাগে তেনেকৈ সুখী হৈছিলোঁ তেতিয়া বহুত ভাল লাগিছিলে যে আপোনালোকে মোক আছে বুলি বহুত বেছি সুখী হৈছিলোঁ কিন্তু আজিকালি আপোনালোকে মোৰ ভিডিঅ'বিলাক একেবাৰে নোচোৱা হ'ল আগতে মই ভিডিঅ' আপলোড কৰিলে প্ৰায় 300-400 ভিউৱাৰ্ছ বহুত সোনকালে আহি গৈছিলে কিন্তু আজিকালি 100 ভিউৱাৰ্ছ হ'বলৈও চাগে এক মাহ লগা হ'ল আৰু এতিয়া গৈ গৈ 17-18টা ভিউৱাৰ্ছ আছেগে মাত্ৰ বহুত বেছি দুখ লাগিছে মোৰ আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' এটা বনাওঁ আপোনালোকে যদি নাচায়ে সঁচাকৈ বহুত বেছি দুখ লাগে আৰু হয়তো আপোনালোকে বিচৰা মতে মই ভিডিঅ'বিলাক বনাব পৰা নাই সেইটো কাৰণে আপোনালোকে মোক মৰম দিয়া নাই চাগে সেয়াও হ'ব পাৰে কিন্তু আপোনালোকে মোক কমেণ্ট কৰি ক'ব কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে মোৰ পৰা আশা কৰে মই তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে বলক আজি দিনটো আৰম্ভ কৰোঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি হয় সকলোবিলাক মই দেখাই থাকিবলৈ এবাৰ চেষ্টা কৰিম ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব এতিয়া সময় হৈছে 6টা ৰাতিপুৱাৰ গুৱাহাটীৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ এই দূৰত দেখি থকা পাহাৰকেইটা যে ভালকৈ দেখি নাপায় মানে কিবা ধোঁৱা হৈ থাকে পলিউশ্যনৰ কাৰণেও হ'ব পাৰে মই ইমান ভালকৈ নাজানো বাৰু কি কাৰণে হৈ থাকে বৰষুণ যদি দিয়ে দুদিনমান তেতিয়া স্পষ্টকৈ দেখা পোৱা যায় আৰু তেতিয়া যে ইমান ভাল লাগে নহয় তাৰ পাহাৰৰ ওপৰত থকা ঘৰবিলাক ধুনীয়াকৈ দেখি থাকি এয়া আমাক চাহ দিছে ৰাতিপুৱা সময়ত চাহ একাপ নাখালেতো মনটো ভাল নালাগে এইফালে আমাৰ বাইদেউ কেইজনীয়ে পঢ়া শুনা কৰি আছে মই চাহ আনিব গৈছিলোঁ ওপৰৰ পৰা গা চা ধুই পুৰা বিচনাত কিতাপ পঢ়াত ব্যস্ত সিহঁতি এইফালে আমাক নেম কেয়াৰৰ চিম্বলটো আঁকি প্ৰজেক্ট কৰিব দিছে মানে এছাইনমেণ্ট লিখিব দিছে এয়া আৰু কাম চলি আছে পুৰা আপোনালোকে এইফালে আমাৰ পৰি বাইদেউ আৰু দীপশিখা বাইদেৱে পুৰা বাথৰুম চাফা কৰি আছে নিজে গা ধোৱা ঠাইখিনি চাফা হ'লে সঁচাকৈয়ে বহুত বেছি ভাল লাগে সেইকাৰণে নিজে চাফা কৰিছে আৰু এইফালে আমি ৰাতিপুৱা ভাত পানী খাই গা পা ধুই ক্লাছলৈ বুলি ৰেডি হ'লোঁ গৈ থাকোঁ আৰু প্ৰথমতে এণ্ট্ৰি কৰি লৈছোঁ যে আমি ক্লাছলৈ ওলাই গৈছোঁ হ'ব দিয়া ৰুমৰ পৰা ওলাই আহিলোঁ এতিয়া ক্লাছলৈ গৈ থাকোঁ আপোনালোকক কেতিয়া লগ পাম আকৌ নাজানিছোঁ কিন্তু ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব এয়া আমাৰ ক্লাছ আৰম্ভ হৈছে ইয়াতে মোবাইল এলাও নাই কিন্তু আপোনালোকক দেখাম বুলি অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ চাবচোন এতিয়া সময় দুপৰীয়া 1 বাজিছে আমি ভাবিছোঁ আজি নেম কেয়াৰৰ 7th ফ্ল'ৰত থকা কেণ্টিনত ভাতৰ জুতি লওঁ ইয়াতে ষ্টুডেণ্ট আৰু ইয়াৰ ষ্টাফৰ কাৰণে 45 টকাত মাছৰ থালি আৰু মাংসৰ থালি পোৱা যায় ভাবিছোঁ আমিও এসাঁজ খাওঁ ইয়াতে 45 টকীয়া মাছ মাংসৰ জুতি লওঁ বুলি সেয়াই আৰু আপোনালোকক অকণমান দেখাই দিলোঁ ইমান ধুনীয়াকৈ দিছে লগতে ভাত চব্জি দিছে লগতে পায়স অকণমানো দিছে ভাতটো খোৱাৰ পিছত পায়সটো খাবলৈ আৰু ভাত পানী খাই আহিলোঁ এতিয়া আমাক
বিল্ডিং ইন্ট্ৰডাকশ্যনৰ ক্লাছ আছে, তালৈ লৈ গৈ আছে। তাতে ইমান মই ভিডিঅ' কৰি দেখাব নোৱাৰিম আপোনালোকক, অকণমান দেখাম। যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু। এনেকৈ ইয়াতে মানুহবিলাক বহি আছে কি চলো এতিয়া সময় হৈছে 5:35, সন্ধিয়া হ'বলৈ হ'ল, 6টা বাজিব অকণমান পিছতে। সোনকালে ৰুমলৈ যাওঁ বুলি পটাপট ওলাই আহিছোঁ। আগফালৰ পৰা নেম কেয়াৰখন অকণমান দেখাই দিছোঁ। এইটো হৈছে নিউ বিল্ডিং। কাষতে লাগি আছে পাহাৰ, আপোনালোকে ধৰিব পাৰিছে চাগে। ইয়াতে সন্ধিয়া সময়ত বজাৰ বহে, ভাল লাগে পৰিৱেশটো ক্লাছৰ পৰা ওলাই অহাৰ পাছত। নলোৱা নেকি খাম নাই আজি দেখাবলগীয়া মোৰ ইমানখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।